নমস্কাৰ বন্ধুসকল, অসমীয়া ইউটিউব চেনেল জ্যোতিষমান শৰ্মালৈ পুনৰবাৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ভণ্টিও মোৰ লগত আছে, যিহেতু মই ঘৰত আহিছোঁ যোৱাকালি। নমস্কাৰ। এয়া মোৰ ভণ্টি, তাইৰ নাম জ্যোতিস্মিতা শৰ্মা। আৰু এয়া মোৰ ঘৰৰ পৰিৱেশ। মই বাৰান্দাত বহি আচলতে কৰি আছোঁ ভিডিঅ'টো। চ' আজি মই ক'বলৈ ওলাইছোঁ যে এটা বস্তুৰ দাম 99, তাৰপিছত 999, 1499 এনেকুৱা কিয় হয়? এটা বস্তুৰ দাম 100 টকা নহয় কি? জিঅ'ৰ ধৰক ৰিচাৰ্জ থাকে, ৰিচাৰ্জবোৰ 149 বা ৰামদেৱী যিটো পতঞ্জলি চিম ওলাইছে 144 হ'ব। এয়াৰটেলৰ বা তেনেকুৱা ৰিচাৰ্জ হয় 399 হয়, 179 হয়, 199 হয়। এই যে 1 টকা 200 নহয়, 150 নহয়, আচলতে এই নোহোৱাৰ কাৰণটো কি? ইয়াৰ মূলত দুটা কাৰণ আছে। এই দুটা কাৰণ, প্ৰথম কাৰণটো হৈছে 100 ক'লে বা যদি 200 কয়, 150 কয় বা মোবাইল এটাত যদি 15,000 বুলি কয়, আমি এটা ৰেঞ্জত কোৱা যেন লাগে। কিন্তু আমি ৰেঞ্জত ক'লে আমাৰ বেছি যেন লাগে। চ' গতিকে নামটো কি কৰে, বা এডাল হেডফোনৰ দাম যদি 99 হয়, 100 টকাই নহয়, ল'ব পাৰি। চ' মানে তেনেকৈ মানুহে লয়। সেইকাৰণে আমি কি কৰোঁ যে 99 হে, গতিকে ল'ব পাৰি বুলি আমি লওঁ। সেইকাৰণে কৰে, আচলতে কি কৰে যে এই ভেলুটো আচলতে কম কৰি দেখায় যে 15,000 বুলি ভাব পাওঁ 15,000 টকা, কিন্তু 499 15,000 টকাই নহয়, মোবাইলটো ল'ব পাৰি। কিন্তু আপোনালোকে সেই 1 টকাটো ঘূৰাই নানে। চ' মানে কি, এইটো কম ৰেঞ্জ কৰাৰ কাৰণে, সেইটো 1 নম্বৰটো সেই কম ৰেঞ্জ কৰাৰ কাৰণে দেখায়। আৰু 2 নম্বৰটো হৈছে যে কি বুলি কয়, কেনেকুৱাকৈ টেক্স ফাঁকি দিয়ে। যদি 125 কোটি জনসংখ্যা দেশৰ মানুহে যদি এটা বস্তু কিনে, যদি দিনত এটাও বস্তু কিনে, যদি 1 টকাকৈ এৰি দিয়ে, তেতিয়াহ'লে কিমান টকা এৰি দিব? আপোনালোকে নিজে ভাবি চাওক যে 125 কোটি টকা এৰি দিব। আৰু 125 কোটি টকা এৰি দিব কাৰণেই কিমান লাভ হয়? বিশাল, বিগ বজাৰ, ভিটো এনেকুৱা মাৰ্কেটবিলাকত ইমান লাভ হয় যে 1 টকাকৈ দিলেও 125 কোটি, আৰু এই 125 কোটি টকাৰ টেক্স নলয়। চ' যদিহে আপোনালোকে সেই কৰে, বস্তু কিনে, আপোনালোকৰ নিজৰে ৰকম লাজ, 15,000 টকাৰ এটা মোবাইল কিনিছোঁ 499 আৰু 1 টকাটো ঘূৰাই নিম। 1 টকাটো আপোনালোকে ঘূৰাই আনক, মন্দিৰ মছজিদত দান দিয়ক, দুখীয়া মানুহক দিয়ক, ভিক্ষাৰীক দিয়ক, কিন্তু আপোনালোকে 1 টকাটো এৰি নাহিব। আৰু এই 1 টকাটো এৰি আহে কাৰণেই বছৰি বহুত কোটি টকাৰ টেক্স মাৰিছে। এদিনত যদি 125 কোটি মানুহে কিনে 1 টকাকৈ 125 কোটি টকা টেক্স হয়, গতিকে সেই বস্তুখিনি কি হয়, টেক্সটো নিদিয়ে। গতিকে আপুনি যিটো বস্তু কিনিছে সেইটোহে টেক্স থাকিব, নিকিনা বস্তুখিনি টেক্স নাথাকে। গতিকে বন্ধুসকল, আপোনালোকে কি কৰিব, আজিৰ পৰা এৰি নাহিব। লাগিলে ভিক্ষাৰীক দিয়ক, কোনোবা শিক্ষানুষ্ঠানত দান দিয়ক বস্তুটো, কোনোবা মন্দিৰ মছজিদত দিয়ক, মাদ্ৰাছাৰ তলত দিয়ক, কিন্তু আপোনালোকে বেছিভাগ ভিক্ষাৰীক দিয়ক, তেওঁলোকে এসাঁজ ভাত খাব পাৰিব। আপোনালোকে 1 টকাকৈ যদি 100জন মানুহৰ 100 টকা হয় দিনটোত, গতিকে 100 টকা হ'লেও আপোনালোকে পেট পুৰাই ভাত খাব পাৰিব। গতিকে এৰি নাহিব। লাগিলে অনলাইন পে'মেণ্ট কৰক, অনলাইন পে'মেণ্টে বহুতে বেয়া পায়, কিন্তু অনলাইন পে'মেণ্ট কৰাৰ এইটো এটা সুবিধা যে 99 থাকিলে 99, 1499 থাকিলে 99, 999 থাকিলে 99, অৰ্থাৎ একচুৱেল যিটো ভেলু, সেই ভেলুটো নেই। চ' আজি মোক বহুত বন্ধুৱে কৈছিল যে এইটোৰ ওপৰত এটা ভিডিঅ' বনাব লাগে, ৰাইজক সজাগ কৰিব লাগে। চ' টেকন'লজিৰ পৰাই মই এই বস্তু ওলালোঁ যে আপোনালোকে স্কেন কৰিব, অনলাইন পে'মেণ্ট কৰিব, তেতিয়া আপোনালোকৰ পইচাটো যিমান থাকে সিমানেই যাব। আৰু যদি আপোনালোকে ঘৰত সৰু ল'ৰা ছোৱালী থাকে, আপুনি এনেই চকলেট কিনি আনে, তাৰ পৰা এটা চকলেট লৈ আহিব। নতুবা আপোনালোকে কি কৰিব পাৰে, সেই বস্তুটো আনি ভিক্ষাৰীক দিব পাৰে, কিন্তু আপোনালোকে পইচাটো এৰি নিদিব। চ' আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ। জয় অসম।